ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত বছৰি BLTৰ প্ৰথম শ্বহীদ অন্থাইগ্ৰা বড'ছ তেখেতৰ সোঁৱৰণত অল ইণ্ডিয়া লেভেলত ভলীবল কম্পিটিশ্যন পতা হয় আৰু এই বছৰ 7, 8, 9 জানুৱাৰী 2023 অনুষ্ঠিত হ'ব খাগ্ৰাবাৰীতে। তাৰ কাৰণে অস্থায়ী কাৰ্যালয় আজি মুকলি কৰা হ'ল আৰু ইয়াত আমি সৰ্বভাৰতীয় যেটো গেমটো হয় অসমৰ বাদেও আমি অসমৰ বাহিৰৰ পৰা দুটা টিমক আমি নিমন্ত্ৰণ জনোৱাৰ বাবে আমি সিদ্ধান্ত লোৱা হৈছে আৰু কম্পিটিশ্যনখন অৰ্থাৎ টুৰ্ণামেণ্টখন আমি ভালে চলাই নিবৰ কাৰণে 10 লাখ টকীয়াৰ এটা বাজেট আমি ধাৰ্য কৰা হৈছে। আশা ৰাখিছোঁ শ্বহীদৰ নামত যেহেতু আমি দিয়া হয় গেমখন আৰু আমাৰ উদ্দেশ্য আছে কি এই অঞ্চলত যাতে ক্ৰীড়া জগতত মানে আমাৰ নৱপ্ৰজন্মই যাতে প্ৰেৰণা পায়, বিশেষকৈ আমি ইয়াত ভলীবলটো দিয়া হয়, গতিকে ভলীবল ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মই যাতে উৎসাহ পায় তাৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজক মই আহ্বান জনাইছোঁ 7, 8, 9 জানুৱাৰী তাৰিখত যেটো হ'বলগীয়া গেম ইয়াত যাতে সকলোৱে সহযোগ কৰে আৰু খেলখন উপভোগ কৰিবলৈ আহে। মই সেইটো RC অৰ্থাৎ ৰিচেপশ্যন কমিটিৰ হৈ পেলাই মই অনুৰোধ জনাইছোঁ। খুব গৌৰৱৰ কথা বুলি আমি নিজকে মানিছোঁ বা বিদ্যাৰবাসী হিচাপে আমি মানি লৈছোঁ, কাৰণ প্ৰথমবাৰৰ কাৰণে অহা 28 ডিচেম্বৰৰ পৰা 5 জানুৱাৰীলৈকে আমাৰ BTCত যেটো সন্তোষ ট্ৰফি হয় ভাৰতত, এই সন্তোষ ট্ৰফিৰ 3rd গ্ৰুপৰ মেচটো আমাক পাতিবৰ কাৰণে দিয়া হৈছে আৰু আমাৰ কোকৰাঝাৰতে আমি এই গেমখন পাতিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। সৰ্বমুঠ গেম হ'ব আমাৰ 15টা আৰু ইয়াত অংশগ্ৰহণ কৰিব অসম, নাগালেণ্ড, গোৱা, উত্তৰ প্ৰদেশ, এইখিনি তামিলনাডু, এইখিনি টিমে আমাৰ ইয়াত 3rd গ্ৰুপৰ হিচাপে অংশগ্ৰহণ কৰিব আৰু আমি অতিকে আনন্দ হৈছোঁ আমাৰ অসম টিমৰ কাৰণে যি সিলেকশ্যন ট্ৰায়েল সেইটোকো কোকৰাঝাৰতে পাতিছে। অহা কাইলৈৰ পৰা এই সিলেকশ্যন অৰ্থাৎ কেম্পখন আমি কোকৰাঝাৰতে এইটো ৰাখাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। তো মই আশা ৰাখিছোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ যি ফুটবল প্ৰেমী ৰাইজ বা আমাৰ ফুটবল খেলাৰীসকল তেখেতসকলে উৎসাহ আৰু প্ৰেৰণা পাব আৰু আমাৰ এটা লক্ষ্য আছিলে কি আমাৰ বড়োলেণ্ড অঞ্চলৰ যি ক্ৰীড়া এই ক্ৰীড়াৰ পৰিৱেশ আমি গঢ়িব লাগে আৰু আমাৰ ক্ৰীড়াৰ যোগেদি যেহেতু মানুহে নিজৰ সংস্থাপন গঢ়ি ল'ব পাৰে তাৰ কাৰণে যাতে ৰাইজে উৎসাহ পায় সেইটো কাৰণে আমি চেষ্টা কৰি আছিলোঁ আৰু আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি ধন্যবাদ দিছোঁ, কাৰণ আমাৰ বড়োলেণ্ড অঞ্চলত প্ৰথমবাৰৰ কাৰণে সন্তোষ ট্ৰফিটো তেওঁলোকে অনুষ্ঠিত কৰিবৰ কাৰণে আমাক অফাৰ দিয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ দিছোঁ। নাই, তাতে আমি অসম হৈহে খেলিব লাগিব, কাৰণ তাতে আমাৰ এতিয়ালৈকে বড়োলেণ্ডৰ পৰা অৰ্থাৎ BTRৰ পৰা নেশ্যনেল লেভেলত ডাইৰেক্টলি খেলিবৰ কাৰণে এতিয়ালৈকে আমি পাৰ্মিশ্যন বা এলাও আমি পোৱা নাই। সেই হিচাপে আমি অসমৰ হৈহে খেলিব লাগিব আৰু আশা ৰাখিছোঁ আমি যেহেতু সিলেকশ্যন ট্ৰায়েলটো আমাৰ BTRত কৰিছে কোকৰাঝাৰত, সেই হিচাপে অসম টিমত আমাৰ BTR অঞ্চলৰ পৰা ল'ৰাবিলাকে এটা স্কোপ পাব, সুবিধাটো পাব অন্তৰ্ভুক্ত হ'বৰ কাৰণে অসম টিমত, সেইটো আমি আশা ৰাখিছোঁ। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।